নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি হৈছে মহা শিৱৰাত্ৰি আৰু সেয়েহেতু যাওঁ ঘুগুহা দৌলত। আজি দিয়ন মই আৰু বাকী লগৰ দুজন গোটেইকেইজনে যাওঁ। আৰু মোৰ মানে কি হ'ল, ডিঙিটো পূৰা জিভাটো বেছিকৈ বাঢ়ি আছে ন, একদম মানে কিবা লাগিছে কথা ক'বৰ কাৰণে। আৰু গাটো বহুত বেছি বেয়া, মানে জ্বৰ হৈ আছিলে, জ্বৰৰ পিল এটা খাই ল'লোঁ যেনে তেনে। ভাত চাত খাই এতিয়া ওলাইছোঁ আৰু আপোনালোকক শিৱৰাত্ৰি এটা ভিডিঅ' দিবলৈ। আৰু তাত গৈ আকৌ এটা জেগাত যাম আমি, তাত হাজঙৰ ছাত্ৰ সন্থাৰ তাত পাতিছে জয়ৰামপুৰত কিবা অনুষ্ঠান, তাতো যাওঁ, আপোনালোকক দেখাওঁগৈ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল, আৰু চেনেলটোত যোনে যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া যাওঁ ডাইৰেক্ট দিয়নক লৈ মেলি ধুনীয়াকৈ ফুৰিবলৈ যাওঁ। এতিয়া আমি পাই গ'লোহি চমৰাজান, আৰু চমৰাজানত প্ৰত্যেক বছৰে এই শিৱ মন্দিৰটোকে পাতে শিৱৰাত্ৰি। চমৰাজানৰ মন্দিৰটোত ভক্ত মানুহ বহুত বেছি আছে কিন্তু দেই, বহুত। এতিয়া আপোনালোকে গৈ দেখিব ঘুগুহা দৌলত। আৰু মোৰ নাকটো একদম এনি টাইমে পানী ওলাই আছে, পানী লগা হৈছে, মানে পানী লাগিছে, কথা ক'ব পৰা নাই। হেঙেনো বৈ গৈছে, প্ৰায় সৰু ল'ৰাতকৈ হাতোচা হৈ গৈছে, উপায় নাই, কি কৰিম। এয়া পাভৰ যোৰা আহি আছে, দেখিছে? এয়া যোৰা আহিছে, আৰু এইফালে যোৰা, আৰু পিছৰ ফালে যোৰা, গোটেই যোৰা আহি আছে, দেখিছেনে? মুখখন লুকাইছে, মুখ লুকাইছে। ঘৰৰ পৰা পলাই আহিছে চাগে বয়ফ্ৰেণ্ডৰ লগত। আজি একো নাই, ভাল পোৱাটো কি ডাঙৰ কথা আছেনো, একো ডাঙৰ কথা নহয়। কিন্তু এজনকে ভাল পাব লাগে, এজনৰ লগতে বিয়া পাতিব লাগে, এজনীকে ভাল পাব লাগে, এজনীৰ লগতে বিয়া পাতিব লাগে। দিনে ৰাতি গাঁজা খাই দিয়ন হ'ল পগলা। দিয়ন কেঁচা লাগা মেৰা গান। এয়া নৰুৱা থানৰ লগৰ এজন লগ পালোঁ, সিহঁতে বোলে শিৱ মন্দিৰত পূজা পাতিছে, তাতে লাড়ু খুৱাব লৈ যায়, অলপ প্ৰসাদ খামগৈ। বাহ দিয়ন নাই, ৰাস্তা কেনে? মজা লাগিছে ন ৰাস্তাটো? অঁ, গাঁৱৰে সৰু সৰু পদূলি, এইফালেদি সৰু সৰু পদূলি। আমাৰ বন্ধুৱে লৈ আহিছে দেই, বন্ধুৱে লৈ আহিছে বোলো প্ৰসাদ খাবলৈ। এইখন তুমি দিছা, মজা লাগিছে। দিয়া দে প্ৰসাদ। এয়া আছে ভাঙৰ লাড়ু দেই, ভাঙৰ লাড়ু খাম এতিয়া, এনে জ্বৰ হৈ আছে। এতিয়া প্ৰসাদ খাই আছো, শিৱৰাত্ৰি প্ৰসাদটো মেইন। ভাঙৰ লাড়ু খাই দিয়া। মই ফাৰ্ষ্ট টাইম খাম এইটো ভাঙৰ লাড়ু, টেষ্ট কৰিব লাগে। নাই খোৱা ফাৰ্ষ্ট টাইম। শিৱৰাত্ৰি যেতিয়া ভাঙৰ লাড়ু খাব লাগে, এনেই জ্বৰ হৈ আছে এতিয়া, কথাটো কোৱালে চেটে বাৰু। দিয়ক বাইকখন চলাব ৰেডি থাকিবি হা। ইয়াত খীৰ আনি দিছে বন্ধুৱে। ইয়াত পতা কিমান বছৰ হ'ল? পাতি থকা 12 বছৰ কণ্টিনিউ। আৰু ইয়াত মেলা এটা হয় মানে আজিৰ দিনটোত। যোৱা বছৰো দেখাইছিলোঁ। ইয়াত গোটেই ৰাখিয়ে থৈছে, দেখিছে নাই বাৰু? এয়া আমি এতিয়া ঘুগুহা দৌল পাই গ'লোহি, আৰু এইফালে আছে বন্ধু, আৰু এইফালে ভাইটি এজনক লগ পালোঁ। এতিয়া এয়া কিমান হৈছে ঘুগুহা দৌল? 74 তম হৈছে, 74 ইয়াৰ্ছ হৈছে ইয়াত শিৱৰাত্ৰি পতা। 14, 15, 16 লগৰ কেইজন সোমাই গ'ল চাগে। ব'লা কৃষ্ণ দিয়ন বজালো। আশীৰ্বাদ কিবা আছে যদি মনৰ ভাৱনা কি আছে কোৱা? হা দিয়নো বোলে একো মনত হেৰিয়ে নাই বোলে, সপোনে নাই। ভাল লাগিছে দেই ভণ্টি, ৰিলচ বনাই আছা নেকি? ভণ্টিজনীয়ে ৰিলচ বনাই আছে, মই ভিডিঅ' কৰি আহিছোঁ, সেইটো কাৰণে সুধিছোঁ ভাল লাগিছে নাই বুলি। ভাল লাগিছে একো নাই, ভালে লাগিছে। ইয়াত এই আজিৰ দিনটোতে বহুত বেছি মানুহ ভিৰ হয় ঘুগুহা দৌলত শিৱৰাত্ৰিত। আৰু ৰাতিপুৱা টাইমত বহুত আছিলে চাগে ন? মানুহ আহি আছে, গৈ আছে ন? 1000 মানুহটো হৈ যায় চাগে আজি দিনটোত। মানে বছৰত আজিয়ে বেছিকৈ মানুহ হয়, আটাইতকৈ বেছি আজি হয় ন? মই তাকে কৈছোঁ। ৰবা এয়া মানুহ দেখিছে নাই, বহুত বেছি মানুহ। চলো ইয়াত হৰিনাম লৈ আছে, দেখাম বাৰু অলপ পিছত। পূৰা একদম ধুনীয়াকৈ ষ্টাইল ফিষ্টাইল দি আছে। পিছফালে এবাৰ লগ পাইছিলোঁ। হাই বাইদেউ। মই তাইৰ কথা কৈছিলোঁ, প্ৰথমবাৰ লগ পাইছিলোঁ আমি কিমান বছৰ আগত কৈ দিয়া? 10 বছৰ।
যোৱা বছৰ মেকআপ কৰি আহিছিলে এইবছৰ মেকআপ কৰি আহিছে কথা চথা পাতিলো লগ পালো বহুতকে হয় নাই তোমাকো লগ পালো এতিয়া খোৱা বোৱাটো মেইন এতিয়া খাই লওঁ ধুনীয়াকৈ এটা কথা ভাল লাগে মই এনেকুৱা প্ৰগ্ৰেম হ'লেহে লগ পাওঁ কিবা প্ৰগ্ৰেম এটা হ'লে মই প্ৰগ্ৰেমত লগ পামেই আমাক কোনো যোগাযোগ নাই ৰাইট ৰাইট আৰু এইটোৱে হ'ল ঘুগুহা দৌল আহিলে দেখাই থাকোঁ বাৰু ইমান বিশেষ চাবলগীয়া ইমান হেৰিয়ে নাই বহুতে দেখিলেই কৃষ্ণ প্ৰভু দিয়ল ভাই নাখাওঁ বুলি কৈ পেলাই ইয়ে সৰহকৈ ল'লে যোন ভাগ লৈ লওঁ বুলি সৰহ ভাগটো ল'লে মোৰতো অকণমান কম আছে বুজিছে মজা এয়া আমি পাই গ'লো জয় ৰামপুৰ এতিয়া অকণমান জয়ৰামপুৰখন ফুৰিছোঁ বিভিন্ন ধৰণৰ দোকান বহি গৈছে আজিৰ দিনত মানে ইমান তেনেকৈ দোকান নবহে চাগে ইয়াত আজি মানে যিটো বিৰাট ধুনীয়া লাগিছে এই কাপোৰখন যে অঁ মাক আছে পচন্দ হয় এই ড্ৰেছযোৰ পচন্দ হয় মানে ধুনীয়া লাগে এতিয়া যাওঁ ভিতৰত দিয়ন ভাই মই দিয়নে আজি এটা ডাইলগ দিলে কেমেৰা সন্মুখত নহয় বাৰু কেমেৰাটো যেতিয়া মানে বন্ধ আছিল তেতিয়া দিছিলে দিয়ন ভাই কি কৈছিলে কৈ দিয়াচোন কি ডাইলগ দিয়ন ভাই কৈছে কি হাজং ছোৱালীজনী বোলে চাব লাগিব বোলে কৈছিলা নাই তোক কৈছোঁ তোক চাই দিব লাগিব তোক চাই মোক নহয় বোলে নিজে চাব এতিয়া পাই গ'লেই ফ্ৰণ্টৰ গেট হাজং সদৌ অসম হাজং ছাত্ৰ সন্থাৰ এয়া এইখন প্ৰথমখন গেট বাঁহেৰে বনোৱা ঘৰ এয়া আছে ফুল এপাহ থৈ দিছে তেনেকুৱা এই হাজং কাপোৰখন মানে কি বুলি কয় সুধিব লাগিব ইয়াত এনে চাওঁ এনে সুধিছোঁ এইটো কিমান এইবিলাক হয় নাই 600 টকা এই আপোনালোকে পিন্ধি থকাখন কি বুলি কয় এইখন হাজং পাঠিন জাগা পাঠিন অঁ ডিঙিত মাখন কি মজা লাগে মানে ভাল লাগে আপোনালোকৰ ড্ৰেছযোৰ সেইটো কাৰণে সুধিছোঁ হা আগন এইখন দেখি ভাল লাগে সেইটো কাৰণে মানে পটককৈ চকুত পৰিলে দেখাব আহিছোঁ দেন কেনেকুৱা লাগিছে এতিয়া কোৱা আৰু এইফালে এইখিনি খোৱা দোকান এই চাওমিন কিবা কিবি পায় আৰু এইফালে কাপোৰ দোকান হাজং ভিলৌলো হাউলি ঘৰ বেৰা ঘাটা দুৱাৰ এইটো হাজঙৰ ঘৰ ন এইযোৰ ড্ৰেছযোৰ মাক কৈছোঁ ভাল লাগে কিন্তু কাছৰি ঘৰ কাছৰি অঁ সোমাই আছে মই ঘৰটো দেখাব আহিছোঁ ভণ্টি এজনী সোমাই আছে ইয়াত এইটো দেখাইছিলোঁ যে কাছৰি ঘৰ বুলি অকল ডেকালা থকা অঁ ডেকাবোৰে এনেই মানে আড্ডা মাৰি থাকে যে তেনেকুৱা ধৰণৰ ঘৰকে বোলে কাছৰি ঘৰ বুলি কয় হাজং ভাষাত এইটো চাংঘৰ এইটো কি পূজা কৰে নেকি এনেকুৱা ধৰণৰ আচ্ছা অঁ আপোনালোকৰ কি চাংঘৰ থাকে নেকি চাংঘৰ বনাই থোৱা আছে অঁ এইটো তেনেকুৱা বনাই আছে ন ধান ধোৱা ঘৰটোক চাংঘৰ বুলি কয় আচ্ছা আজি গম পাইছোঁ দেই এইটো আখলি ঘৰ মানে পাকঘৰ ইয়াত লিখা আছে আখলি ঘৰ বানাখালী এইটো মানে তাঁতশাল যে মই অথনি দেখাইছিলোঁ যে এইবিলাক চাওক সূতাবিলাক কি মজা 1 2 3 4 5 6 7 8 ধেৰ ৰং আছে বহুত ৰং ইহঁতৰ ড্ৰেছযোৰত মানে বহুত বেছি ৰং থাকে হয় নাই দিয়ন কমচে কম 10-15টামান ৰং থাকে নেকি আৰু কি আছে সকলোবিলাক দেখাইছোঁ অলপকৈ অঁ মানে তোমালোকে এনেকৈ কেলৈ আছা এতিয়া কোনোবা আহিব নেকি নে নাচিবি হা ডাঙৰ মানুহ আহিব আচ্ছা মই ভাবিছিলোঁ আকৌ কিবা এনেকৈ প্ৰগ্ৰাম মানে কিবা নাচিব নেকি বুলি ডাঙৰ মানুহ আহিব বোলে নাম কি ৰুমচোন হাজং ক'ৰবাত তোমাৰ ঘৰ ইয়াতে নেকি ক'ত কদম লাই মেকুৰী অঁ আচ্ছা আৰু ইয়াত আমাৰ মৰমৰ জুবিন দা ইমান ডাঙৰকৈ ফটো দি পেলাই দিয়া আছে মানে যিকোনো অনুষ্ঠান হয় অসমত প্ৰথম মানে জুবিন দাক মানে শ্ৰদ্ধাঞ্জলি জনাই লয় তাৰপিছতহে মানে আৰম্ভ কৰে মই বা এনেকুৱা সন্মান পাবৰ কাৰণে মানে বহুত বেছি ভাল কাম কৰিব লাগিব লাইফত তেতিয়াহে আপোনালোকে মানে জুবিন দাৰ সেই স্থানটো পাবগৈ চ' সেইটো কাৰণে লাইফত ভাল কাম কৰক যিমান পাৰে মানুহক সহায় কৰা বুলিয়ে নহয় যিকোনো ক্ষেত্ৰত মানে মানুহক ছাপোৰ্ট কৰক ভাল কাম কৰাৰ লগত থাকক কিবা এটা টেলেণ্ট আছে ভালকৈ আগুৱাই লৈ যাওক কেতিয়া বেয়া কামত হাত নিদিব আপোনালোকে তেতিয়া মানে জুবিন দাৰ নিচিনা এটা স্থান আপুনিও পাব পাৰিব